মাটিশালত বোৱা পকোৱা সূতা হয়, এইবিলাক পকোৱা সূতা গামোচা। আৰু এইয়া পকোৱা সূতা, এইফালে কণীয়া চাদৰ আৰু ব্লেক কালাৰ জোৰ দিয়া পকোৱা সূতা চাদৰ, এইফালে জাপানী সূতা চাদৰ, আৰু এইফালে এইখিনি পকোৱা সূতা, আৰু এইফালে এইখিনি আখি পকোৱা চাদৰ হয়, আখি পকোৱা সেনেকৈ আখি পকোৱা, আৰু এইফালে মুগা ৰঙৰ জোৰ দিয়া চাদৰ আৰু আখি পকোৱা চাদৰ আছে। সেনেকৈ আপোনালোকে এয়া মই দেখুৱাই দিছোঁ, ভাল লাগিলে এনেকৈ মোক ল'ব পাৰিব। হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে বৰ্তমান ভালে চাগে, আৰু মোৰো বৰ্তমান ভালেই। আজি লখিমী অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আহিছে, আৰু আপোনালোকক আজি দেখুৱাম বুলি ভাবিছোঁ পকোৱা সূতা চাদৰ, জাপানী সূতা আৰু আখি পকোৱা আৰু পকোৱা সূতা। আপোনালোকে সকলোৱে চাব, চাদৰকেইখন ভাল লাগিলে ল'ব পাৰিব, আৰু মোৰ স্ক্ৰীনত হোৱাটছআপ নাম্বাৰটো দিয়া থাকিবই, আৰু আপোনালোকে ভাল লাগিলে যোগাযোগ কৰিব। আৰু পিয়'ৰ হয় পকোৱা সূতা, মাটিশালত বোৱা। আৰু আপোনালোকক যদি কাৰোবাক যদি নাচনী ৰিহা লাগে, মোৰ লগত কণ্টেক্ট কৰিব। নাচনী ৰিহা পাব, টচ মুগা ৰিহা। আপোনালোকে দেৰি নকৰিব, আৰু মই এতিয়া দেৰি নকৰোঁ, আপোনালোকক দেখুৱাম মোৰ চাদৰকেইখন। আপোনালোকে যদি নতুনকৈ কোনোবাই মোৰ চেনেলটো চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিব। আৰু কিছুমানে ভিডিঅ' নোচোৱাকৈ কমেণ্ট কৰে। মই আগত মিক্স পাটৰ যোৱা কাপোৰ ভিডিঅ' দিছিলোঁ, আৰু ভিডিঅ'টো মই দিয়াই আছিলে কাপোৰকেইযোৰৰ দামটো। মই কাপোৰকেইযোৰ মেলি দেখাই দিছিলোঁ, আৰু তাত মই প্ৰাইচটো কৈও গৈছিলোঁ, আৰু বহুতে প্ৰাইচটো ভিডিঅ'টো শেষলৈকে নোচোৱাকৈ কমেণ্ট কৰে, পিপিটো কিমান বুলি সোধে। আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই দিব, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাবই প্ৰতিযোৰ কাপোৰৰ দাম কিমান, তেতিয়া ভাল লাগে। আৰু ভিডিঅ'টো নোচোৱাকৈ যদি আৰু প্ৰতিটো বস্তুৱে কমেণ্ট কৰি দিয়ে, তেতিয়া এনেই বেয়া লাগে, আৰু দি থোৱাই থাকে, আৰু নোচোৱাকৈ কাপোৰযোৰ আমাক কিয় কাপোৰকেইযোৰ ভাল লাগিছে বুলি কৈ দিয়ে। আপোনালোকে নোচোৱাকৈ কেনেকৈ ভাল লাগিলে, আৰু এনেই ওপৰতে যদি দেখি পিনে ভাল লাগিছে বুলি ক'লে তেতিয়া নহ'ব নহয়। আৰু মই দি থোৱাই থাকে প্ৰতিযোৰ কাপোৰৰ প্ৰাইচটো, তেতিয়া সম্পূৰ্ণকৈ চালে গম পাবই কিমান হয় প্ৰাইচটো। এতিয়া ব'লক মই দেখুৱাওঁ। এইকেইখন আছে মুগা জোৰ দিয়া, ধৰিব পাৰিছেনে? ওচৰৰ পৰা দেখুৱাই দিছোঁ, আৰু ধুনীয়া যথেষ্ট বহল আহল দীঘল। এনেকৈ দেখিছেনে? এয়া এনেকৈ মাজে মাজে ৰুলেক্স গাড়ী দিয়া হৈছে, আৰু যথেষ্ট আৰু বহল আৰু দীঘল। আৰু কিছুমানে চেলেং চাদৰো এনেকৈ কৰিব পাৰি, মুগা ৰঙৰ যিহেতু জোৰ দিয়া চাদৰ হ'লে, নহয় জানো? আৰু এখন একেই হ'ব, ওচৰৰ পৰা দেখুৱাই দিছোঁ। এখন একেই পকোৱা সূতা হয়, ইও পকোৱা সূতা, ইয়াত কোনো ঊল মিক্স কৰা নাই, একদম ধুনীয়া মাটিশালত বোৱা। দেখিছেনে? মই এনেকৈ দেখাই দিছোঁ, গোটেইখন মেলি নেদেখুৱাওঁ, ভাল লাগিলে ল'ব পাৰিব। আৰু এইখনো বহুত দীঘল আছে, এইখন এনেকৈ অকণমান ডাঙৰকৈ ৰুলেক্স মৰা হৈছে, ৰুলেক্স আৰু মুগা ৰঙৰ সূতাই সেইবোৰ এতিয়া আছে। এইটো এটা বেলেগ এটা জুতিও হয়, আৰু এনেকৈ তিনিকণীয়া বচা আছে আগকেইটাত, দেখিছেনে এনেকৈ? আৰু এইখনো বহুত দীঘল বহল, দেখিছেনে? দেখুৱাই দিছোঁ দীঘল আছে। এইখনো এনেকুৱাই মুগা ৰঙৰ জোৰ দিয়া, ওচৰৰ পৰা দেখুৱাই দিছোঁ, একদম ধৰিব পাৰিছেনে? পূৰা একদম পিয়ৰ পকোৱা সূতা, এনেকৈ ৰুলেক্স মৰা আছে, আৰু মুগা ৰঙৰ সূতাৰে কাম কৰা হৈছে। আৰু এইখন এনেকৈ বহুকেইখন আছে, চেলেঙো কৰিব পাৰিব, কোনোবাই চাদৰ কৰি পিন্ধো বুলিলেও পাৰিব। আৰু এইটো এটা বেলেগ এটা জুতিও হয়, আৰু এইখন এনেকৈ অকণমান ডিজাইন কৰি দিয়া হৈছে, মই নিজে বৈছিলোঁ, আৰু আপোনালোকে ভাল লাগিলে ল'ব পাৰিব। আৰু আপোনালোকক এতিয়া ৰঙা জোৰ দিয়া পকোৱা সূতা চাদৰ দেখুৱাম। এতিয়া ৰঙা পাৰি লগা, এখন দেখিছেনে? এখন বহুত দীঘল, যথেষ্ট দীঘল আৰু বহল হয়, পকোৱা সূতা। এইখন দেখিছেনে? এনেকৈ পকোৱা সূতা জোৰ দিয়া, একদম মাটিশালত বোৱা হয়, আপোনালোকে ভাল লাগিলে ল'ব পাৰিব। এতিয়া গৰম দিনত যিহেতু পকোৱা সূতা চাদৰ যিসকলে ঘৰত মেখেলা চাদৰ পিন্ধে, তেওঁলোকৰ কাৰণে বহুতেই প্ৰয়োজনীয় বুলি মই ভাবোঁ, আৰু বহুত আৰাম লাগে বোৱা চাদৰকেইখন পিন্ধি গৰম দিনত, আৰু নিজেও বহুত মই পিন্ধিছোঁ।
আৰু ভালো একদম পাতল জুতল লাগে। আৰু এইখন এখন ৰঙা পাৰি দিয়া, এইখন পকোৱা সূতা হয়। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব ওচৰৰ পৰা। এয়া আৰু এইকেইখন ব্লেকত হয়, এনেকৈ অকণমান ডিজাইন কৰা হৈছে পকোৱা সূতা। আৰু এইখন ব্লেকত পকোৱা সূতা পাটৰ সূতা বোৱা হৈছে। আৰু এইখন দেখিছেনে পাটৰ সূতা এনেকৈ বোৱা হৈছে ব্লেকত, মানে এটা পকোৱা সূতা দিয়া হৈছে দিগটো, আৰু বানীটো পাটৰ সূতা বোৱা হৈছে। আপোনালোকক যদি এনেকৈ কৰি কাৰোবাক চাদৰ লাগে মোৰ পৰা ল'ব পাৰিব। এইখন চাদৰ দিছিলে মানে ক'ৰবাত গ'লে ওলাই যাবৰ কাৰণে পকোৱা সূতা চাদৰখন যিহেতু অকণমান কোমল হৈ যায়, এইখন অকণমান মানে ইস্তি কৰি মানে অকণমান ওলাই যাওঁ বুলি আপোনালোকে পাৰিব পাৰে। আৰু এই চাদৰখনৰ এটা জিলিকনি থাকে নহয়নে, এটা আপোনালোকে জিলিকনি ধৰিব পাৰিছেনে জনাবচোন। এইখন চাদৰখনৰ এটা জিলিকনি থাকে, এইখন পকোৱা এটা মানে পকোৱা এনেকৈ দহি চহি পাতি আপোনালোকে এনেকৈ ল'ব পাৰিব। আৰু এখন ব্লেক, এইখন কিন্তু একদম পকোৱা বৈছে দিগেবানীয়া পকোৱা সূতা। এইখন দেখিছেনে একেই যথেষ্ট দীঘল আহল বহল। এইখন ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। আৰু এইখন আছে একেটা জুতিতে বোৱা মানে এইখন, আৰু ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব। একদম প্ৰিয় পকোৱা সূতা, আৰু কৈছোৱে বহল আহল দীঘল বুলি। আৰু ৰঙা যোৰ দিয়া, আৰু এইখনো সেই বাকীখনৰ নিচিনা একেটা জুতিতে নহয়, এইখন বেলেগ এটা জুতিত বোৱা। এইখনো পূৰা প্ৰিয় পকোৱা হয়, ভাল লাগিলে ল'ব পাৰিব এইখনো। আৰু এইখন কণী বোৱা হৈছে, এইখনো পকোৱা সূতা চাদৰ, এনেকৈ মাজে মাজে ঘড়ী বোৱা হৈছে। এয়া পাটৰ এইপিনে ৰেড কালাৰ শাৰী, এইখনো মানে একদম পূৰা গৰম দিনত ল'ব পৰা পাতল দেখাইছে। এনেকৈ কণী বোৱা হৈছে, ডাবুল হৈ আছে বাৰু। এয়া এখন ভাল লাগিলে আপোনালোকে ল'ব পাৰিব, দেখিছেনে। এয়া আৰু এইখন পিংক কালাৰ হয়, পিংক কালাৰ এনেকৈ জোৰ দিয়া হৈছে। এইখনো এনেকৈ ঘড়ী বোৱা হৈছে। এয়া কেনেকুৱা লাগিছে জনাব। এতিয়া দেখুৱাম মই, আৰু এইখন থাকি গৈছে বাৰু। এইখন পকোৱা সূতা, এয়া পকোৱা সূতা হয়, এইখনো দিগেবানীয়া পকোৱা সূতাই হয়। এইটো চিয়াহী ৰঙৰ জোৰ দিয়া হৈছে। এয়া ওচৰৰ পৰা দেখুৱাই দিছোঁ। আৰু এইখন হৈছে আশী পকোৱা, এইটো জোৰ। আৰু দেখুৱাইছোঁ এতিয়া আশী পকোৱা ৰেড কালাৰত, এইখন হৈছে আশী পকোৱা চাদৰ। আৰু এনেকৈ পকোৱা সূতাৰ মাজে মাজে গাড়ী দিয়া হৈছে। এয়া এনেকৈ গাড়ী দি বোৱা হৈছে। আপোনালোকক মোৰ প্ৰাইচটো ক'বলৈ থাকিয়ে গ'ল, 400 গোটেইকেইখন প্ৰাইচ হয়। 400ত মোৰ পৰা ল'ব পাৰিব। আজিকালি যিহেতু অকণমান সূতাৰ দামো হয়, এনেকৈ গোটেইখিনি 400তে ল'ব পাৰিব। এইখন আশী পকোৱা সূতাটো অলপ দাম হয়, আৰু আশী পকোৱা সূতাটো হৈছে 450। এয়া আশী পকোৱা, আৰু একেই হ'ব। এখন আশী পকোৱা হয়। এখন আশী পকোৱা চাদৰ। আপোনালোকে কিছুমানে ভিডিঅ'বিলাক নোচোৱাকৈ মানে কৈ দিয়ে, ভিডিঅ'বিলাক নেচায়। আৰু মই বাকীখিনি বাৰু ভিডিঅ'ত মই দিয়া হৈছে, প্ৰতিযোৰ কাপোৰে মানে প্ৰাইচটো কৈয়ে দিছোঁ। আকৌ সুধে মোক কি আকৌ প্ৰাইচটো কিমান, তাত মই লগে লগে কাপোৰযোৰ লৈ প্ৰাইচটো কৈ দিয়া হয়। আপোনালোকে ভিডিঅ'টো নোচোৱাকৈ এনেই কমেণ্টটো নকৰিব, ভিডিঅ'টো চাই শেষলৈকে চাব। আৰু প্ৰতিযোৰ কাপোৰৰে প্ৰতিটো মানে প্ৰাইচ কোৱা থাকে। আৰু আজি মোৰ প্ৰাইচকেইটা ভালকৈ কোৱা নহ'লে, আপোনালোকে লাষ্টলৈ চালে ভিডিঅ'টো সকলোৱে গম পাব। আৰু কেইখনমান দেখুৱাইছোঁ, এইখন আশী পকোৱা চাদৰ। এয়া আপোনালোকে কেনেকুৱা লাগে মোৰ পৰা ল'ব পাৰিব, দেখিছেনে। আৰু এইকেইখন হৈছে জাপানী সূতা চেলেং চাদৰ, মানে সিজোৱা সূতা বুলি কয়, বহুতে চিনি নাপাব পাৰে। সেইখন আজিকালি এনেকুৱাবোৰ প্ৰায়ে পাবলৈ নায়েই। এইবোৰ মই আচলতে মই নিজে বোৱা নহয় বাৰু, গোটেইখিনি মই বেলেগক বোৱাইছোঁ মানে সূতা কিনি পিনে। আপোনালোকক এনেকৈ কাৰোবাক যদি লাগে মোৰ পৰা ল'ব পাৰিব মানে।
এইখন এখন আৰু আজি চাদৰ ইমানেই আছিলে আৰু যদি ভাল লাগিলে আপোনালোকে মোৰ পৰা চাদৰসমূহ ল'ব পাৰিব আৰু লাষ্টলৈ মই দেখুৱাই দিম বুলি ভাবিছোঁ কেইখনমান গামোচা এতিয়া যিহেতু বিহু আহি আছে গামোচা আপোনালোকৰ বহুত প্ৰয়োজনীয় আৰু গামোচাকেইখন আপোনালোকে চাই লওক আৰু এইফালে এখন থাকি গৈছিলে এনেকুৱা পিংক কালাৰ চাদৰ এখন আৰু এয়া দেখিছেনে পকোৱা সূতা গামোচা হয় এয়া দীঘল আছে বাৰু এতিয়া যিহেতু বিহুত সকলো কাৰণে দৰকাৰেই হয় সেইকাৰণে পকোৱা সূতা আৰু এইখন এখন পকোৱা সূতা গামোচা এয়া ফুলটো এনেকৈ থাকিব আপোনালোকে 250 ল'ব পাৰিব যিহেতু এইখিনি একদম মাটিশালত বোৱা হয় এয়া ধৰিব পাৰিছেনে আপোনালোকে কোনো মেচিনত বোৱা নহয় এইখন এখন গামোচা আপোনালোকে জলদি গামোচাকেইখন মোৰ পৰা লৈ ল'ব পাৰিব এতিয়া যিহেতু বিহু আহি আছে আৰু পাব আপোনালোকে বহুত কালেকশ্যন পাব মোৰ ওচৰত এয়া আৰু এইখন এখন পকোৱা সূতা গামোচা পিয়ৰ পকোৱা সূতা কোনো বেলেগ ঊল চুল মিক্স কৰা নাই বেলেগ সূতা মিক্স কৰা নাই একদম ডাইৰেক্ট পকোৱা সূতা গামোচা হয় এয়া এইখন এখন আৰু এইখন এখন পকোৱা সূতা গামোচা আৰু এইখন এখন আৰু আপোনালোকে ভাল লাগিলে এই গামোচাকেইখন মোৰ পৰা ল'ব পাৰিব আৰু 250 300 তাৰ ভিতৰতে ফুল লৈ প্ৰতিখন গামোচাৰে দাম অলপ বেলেগ হ'ব আৰু আপোনালোকে ভিডিঅ'টো চাই আজি কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু প্ৰতিখন অকণমান ডাঙৰ ফুলৰকেইখন এইখন অলপ ডাঙৰ ফুলৰ হৈছে আৰু যিহেতু মাটিশালত বোৱা নহয় জানো আৰু নিজে বোলে অকণমান কষ্টও হয় আৰু যিহেতু মেচিনত আজিকালি মেচিনত বোৱা গামোচাবোৰ 180 200 মানে বহুত কমতে দিয়া হৈছে মেচিনত বোৱা গামোচাবোৰ আৰু যিহেতু মানুহে আমি এতিয়া নিজে যদি হাতে এখন গামোচা বওঁ আৰু গম পাইছে কিমান কষ্ট সেইকাৰণে অকণমান দামো হয় আপোনালোকে মানে ইমান দাম বুলি সংকোচ কৰিলে নহ'ব কষ্টও যিহেতু আৰু সূতাও দাম আৰু ভাল লাগিলে মোৰ পৰা ল'ব পাৰিব আৰু কণ্টেক্ট নাম্বাৰটো মই হোৱাটছআপৰ স্ক্ৰীনত দি দিয়া আছে আপোনালোকে জলদি কণ্টেক্ট কৰিব আৰু আজি ভিডিঅ'টো ইমানেই আছিল বাই আৰু অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম আৰু এইফালে শালিকি চৰাই এজনী বাহিৰত চিঞৰি আছে